Hello guys and welcome back to my YouTube channel. পোনপ্ৰথমে সকলোকে লক্ষী পূজাৰ শুভেচ্ছা জনালো। তো আজি লক্ষী পূজা বুলি এনে এটা ব্লগে বনাই দিওঁ। এনেকৈ তো বনোৱা নহয়, মোৰ বহুত দিনৰ মূৰে মূৰেহে ভিডিঅ' আহে, কণ্টেণ্টে নাথাকে। সেইকেইদিন দুৰ্গা পূজা বুলিহে ডেইলি আহিছে, আৰু দুৰ্গা পূজা ব্লগখিনি ভাল ৰেছপন্স পোৱা নাই, সেইখিনি আকৌ পৰা চাই দিব যদি চোৱা নাই। আজি লক্ষী পূজা বুলি দেখাম আৰু অলপ, তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। Ladies and gentlemen, are you ready? তো লাইট অলপ আছে, সেইখিনিকে লগাওঁ এতিয়া। এইখিনি পূৰা দুডাল আছে, বেছি নাই, সেইখিনিকে লগাম এতিয়া। তাৰপিছত বাকীটো চাকি তাকি জ্বলোৱা হ'বই, ৰাতি মজা লাগিব, ৰাতি দেখাম। আৰু এইফালে বতৰটো পূৰা বেয়া, আৰু এইফালে এডাল কলগছডাল লগালোঁ, আৰু ইয়াতে মমখিনি লগোৱা হ'ব নেকি, ৰাতি ভালকৈ দেখাম ৰাতি। লাইটকেইডাল অলপ চেক কৰি ল'লোঁ, ভাল হৈছে নে বেয়া হৈছে। ভালেই হৈছে, দুডাল আছে, এইডাল এতিয়া লগাম। পূজা চূজা কৰিলোঁ আৰু পূৰা ধুনীয়াকৈ চাকি তাকি ধূপ চুপ জ্বলাই কেনে। তাৰপিছত এতিয়া বাহিৰৰ পৰিৱেশটো দেখামগৈ, হয় নাই। আৰু এনেকৈ পূৰা আন্ধাৰ হৈ গ'ল, আৰু লাইটখিনি পূৰা জিলিকিছে আন্ধাৰত, পূৰা এইখিনি চাব পাৰে। এইফালে মোৰ পিছফালে পূৰা লাইট, এইফালে লাইট পূৰা ধুনীয়া লাগিছে। এইখিনি এইফালে এয়া এনেকৈ লাইটখিনি, আৰু এইফালে পূৰা চাকি, এইফালে চাকি জ্বলাই থৈছোঁ, পূৰা চাকি মম। এতিয়া তলত দেখাম বাহিৰখিনি, এনেকৈ এইফালে এটা চাকি, এইফালে এটা, আৰু এইফালে চাকি। তাৰপিছত মেইন এইডাল চাওক, কলগছডালত এনেকৈ মম, এয়া চাকি জ্বলাই থৈছোঁ, পূৰা ধুনীয়া লাগিছে। আৰু সেইফালে এটা তুলসী তলতো চাকি এটা জ্বলাই দিলোঁ। আৰু তাৰপিছত এতিয়া এইফালে সেইখিনি ঘৰটো এনেকৈ ঘৰটো পূৰা এনেকুৱা ধৰণৰ। আৰু কেমেৰাটো ইমান ভাল নহয়, ফাটি গৈছে। আইফোন এটা ল'ব লাগিব সোনকালে, ইউটিউবৰ পইচা পালে। তো আজি ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু পুনৰ এটা নতুন ভিডিঅ'ত আকৌ কেতিয়া লগ পাওঁ ঠিকনা নাই, তেতিয়ালৈকে ষ্টে টিউন আৰু।